আজি আমি গৈ আছো জাগিৰোডত থকা নিজৰা পাৰত শুনি আছো তাত বহুত মানুহ গৈছে বুলি আজি আমি নিজে যাম ফ্যামিলি আৰু আপোনালোকো আমাৰ লগত বলক আৰু লগত মামা মামি যাব আৰু চাই থাকক ভিডিঅ'টো নতুনকৈ আহিছে যে চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু বলক আৰম্ভ কৰো আৰু এটা কথা ক'বলৈ আছিলে সেইকাৰণে কৈ দিছোঁ কথা লাষ্টত মানে আমাৰ মামা মানে মামী অৰ্থাৎ তাৰ পৰা বিয়া পাতিছে আৰু এই তাতে গৈ আছোঁ আৰু তাত বোলে এখন নিজৰা পাৰ আছে জাগিৰোডত আৰু সেইকাৰণে আমি তাতো যোৱা হ'ব তাতো যোৱা হ'ব মানে ফালে যোৱা হ'ব সেইকাৰণে আমি গৈ আছোঁ মামা কাৰ্ডখন দেখুৱাই দিয়া কাৰ্ডখন নালাগে আজি পইচা দুটকামান বাচি গ'ল আৰু মানুহটোৱে কৈছে যে হেৰি ডিফেন্সৰ মানুহ দিছে সেয়া দেখিলে গম পাই গ'ল না এয়া পালোহি চাই ল'ব পাৰে নিজৰা পাৰ আৰু ভিডিঅ'ত আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ কিবা এটা ক'বা নেকি নোকোৱা কি বস্তু কি এইটো এইফালে চোৱা কি সেইটো কোনটো এইটো বাহ হা চেব্ৰাও দেখিলা আহা আহা এই দি যাম আহা পুৰা মনোমোহা দৃশ্য ফালে দেখিছে আৰু কেমেৰাই কভাৰ কৰিব পাৰিছেনে নাজানো কিন্তু আপোনাক কৈছোঁ বহুত দূৰৰ পৰা আহিছোঁ টিংকুত উঠি আহিছোঁ আৰু লগতে বাঘ কেইটা চাওক টাইগাৰ জিন্দাবাদ আমাৰ গুণমাইনাও তাত আছে লাহে লাহে আঁতৰত আছে আমি গাড়ী আগত ৰখাই থৈছোঁ এই পাৰ্ক আছে পাৰ্কত খেলিব আছে আৰু কিবা কিবি আপোনালোকৰ চব ভিডিঅ' বনাই থোৱা আছে সেইটো আপোনাৰ এড কৰি দিম লগতে আপোনালোকে চাব পাৰিব আৰু মোৰ ৰিল বনাইছোঁ কিছুমান সেইটো চাব পাৰিব কি কয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেনেহ'লে এতিয়া আমি যাম তাত এই পাৰ্কখনত আমাৰ বেটাহঁতক খেলাম
তাৰপাছত আমি মামীহঁতৰ ঘৰলৈ যামগৈ আৰু আপোনালোকে দেখিব পাইছে কিমান ধুনীয়া। আমি এতিয়া বহুত ওপৰত আছোঁ, দেখিছে নহয়, চাব দেই। খেলি আছে, আমাৰ বেটাকো তাতে খেলাম। নেচাৰেল ফিল। আহিছে ক'বলৈ ধৰিছিলোঁ স্কুলীয়া ল'ৰা ছোৱালী আহিছে বুলি। চাওক কিমান খেলি আছে ইয়াতে ল'ৰা ছোৱালী, ইমান ফূৰ্তি কৰিছে দেখিছে, তামাম এনজয় কৰিছে সিহঁতে। আমিও আছিলোঁ এসময়ত, কিন্তু এনেকুৱা পাৰ্কত নহয় আৰু। কি মজা আছে, খেলি আছে। মাষ্টৰ মাষ্টৰনী আছে লগতে, সেইটোৱে কথা। ঠিক আছে, মোক এই ইহঁতে এইফালে আহিলে এইফালে দেখা পাম চাগে দেই। বুলি ভাবিছোঁ এয়া জাগিৰোডৰ ষ্টেচন, আৰু এতিয়া আমি মামী ঘৰত পামগৈ আৰু ভিডিঅ'টো তাতে এণ্ড কৰিম। ব'লক আগলৈ। ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ, কাৰণ মামীহঁতৰ ঘৰত পালোহি, নিজৰা পৰাও চাই আহিলোঁ, আৰু এতিয়া আমি ইয়াত ভাত পানী খাই ডাইৰেক্ট ঘৰলৈ বুলি গুচি যাম। বাই বাই।